অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ অনন্ত নাৰায়ণ ভট্টাচাৰ্যৰ 1985 চনত গোলাঘাটত জন্ম লাভ কৰা অসম গণ পৰিষদৰ বৰ্তমান দুমুখীয়া নীতিত অসন্তুষ্ট হৈ আজি ওদালগুৰি জিলা অসম গণ পৰিষদৰ দলীয় কৰ্মী হিচাপে 35 বছৰে দলৰ হৈ বিভিন্ন কাম-কাজ নিয়াৰিকৈ চলাই যোৱা টংলা বৰজলাহৰ নিবাসী অনন্ত নাৰায়ণ ভট্টাচাৰ্যই দলৰ পৰা পদত্যাগ কৰা কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। বিশেষকৈ দলৰ সাধাৰণ অধিৱেশনত কা আন্দোলনৰ প্ৰতি কোনো স্পষ্ট নীতি অৱলম্বন নকৰা, কোনো স্পষ্ট নোহোৱা, বিটিএডি দলীয় কৰ্মীৰ প্ৰতি সদ্ভাৱ নোহোৱা আৰু দুমুখীয়া নীতিৰ বাবে ভট্টাচাৰ্যই দল ত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভট্টাচাৰ্যই 1991 চনৰ পৰা 1996 চনলৈ জিলা সম্পাদক, 1996 চনৰ পৰা 2004 চনলৈ জিলা সভাপতি আৰু 2016 চনলৈ বৰ্তমান কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাম কৰি আছিল। অৰূপ বড়োৰ ৰিপৰ্ট, টংলা নিউজ 24 বড়োলেণ্ড। মই শ্ৰী অনন্ত ভট্টাচাৰ্যই ওদালগুৰি জিলা অসম গণ পৰিষদৰ দলীয় কৰ্মী হিচাপে অসম গণ পৰিষদ দলৰ জন্মক্ষণ 1985 চনৰ পৰা 35 বছৰ কাল অসম গণ পৰিষদ দলৰ ওদালগুৰি জিলাৰ পৰা সাধাৰণ সম্পাদক, ওদালগুৰি জিলাৰ পৰা মই সভাপতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে দলীয় বিভিন্ন কাম কাজত মই জড়িত হৈ আছিলোঁ। বিশেষকৈ যোৱা আমাৰ সাধাৰণ অধিৱেশনত, অসম গণ পৰিষদৰ সাধাৰণ অধিৱেশনত অসম গণ পৰিষদ দলে কা আন্দোলনৰ সম্পৰ্কত বা কাৰ ওপৰত কোনো স্পষ্ট নীতি অৱগত নকৰি তেওঁলোকে পোনপটীয়াকৈ দুমুখীয়া নীতিৰে নিজৰ অসম আন্দোলনৰ যি পটভূমিত জন্ম হোৱা দলটিৰ এটা স্পষ্ট নীতি নোহোৱাৰ কাৰণে বিশেষকৈ বিটিএডি এলেকাত তেওঁলোকৰ কোনো দলীয় কৰ্মীৰ প্ৰতি সদ্ভাৱো আমি দেখা পোৱা নাছিলোঁ। সেয়ে অসম গণ পৰিষদৰ দলৰ পৰা আজি মই সাধাৰণ সভ্য হিচাপে যি পদবী গ্ৰহণ কৰি আছিলোঁ সেই পদত্যাগ কৰি এই সংবাদ মাধ্যমৰ জৰিয়তে মই দলীয় কৰ্মীসকলক তথা অসমবাসীক অৱগত কৰালোঁ। ধন্যবাদ।